গুড মৰ্ণিং গাইজ, মোৰ প্ৰথমটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আপোনালোকে ভাবিছে চাগে ইমান ৰাতিপুৱা কোনে ক'লৈ কেনেকৈ গৈ আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, নিশ্চয় আপোনালোকে গম পাব আমি ক'ত গৈ আছোঁ, কেনেকৈ গৈ আছোঁ। লেটছ গো। তো এতিয়া আপোনালোকে গম পাইছে যে আমি কোন কোন আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি অকণমান শ্বৰ্টকাট কৰিলোঁ ৰং চাইডেৰে। আপোনালোকে এই কামটো ভুলতো নকৰিব, কাৰণ ইয়াত আপোনালোকৰ ফাইন কাটিব পাৰে। যিহেতু ৰাতিপুৱা সময়, চ' আমি আহিলোঁ। তো ফাইনেলি আমি বৰাপানী আহি পালোহি। তো চাওক আপোনালোকে ভিউটো ইমান ধুনীয়া। এনেকুৱা লাগিছে যে ইয়াত ৰখি পেলাই আমি দুটামান ফটো উঠোঁ, কিন্তু জানেই আপোনালোকে ইয়াতে বৰ্তমান চিটুৱেশ্যনটো কেনেকুৱা হৈছে এইটো ক'ব নোৱাৰি, কোনে কাক কেনেকৈ কি কয়। তো ফাইনেলি আমি আহি পালোঁ, কিন্তু এতিয়াও ক'ব নোৱাৰে যে আমি মেইন যিটো আমাৰ স্থান হয় তালৈকে আমি যোৱা নাই। তো আমি তালৈকে আমি এই ৰাস্তাটোৰে আমি খোজকাঢ়ি যাব লাগিব। কিমান দূৰ আমি নাজানো। তো বলক গৈ থাকোঁ লাহে লাহে। বহুত ভাগৰ লাগিছে, বহুত টাইম বাইক চলাই চলাই আহিলোঁ। দেখি এনেকুৱা লাগিছে যে ইমান ডাউন, এনেকুৱা ডাউন চাই লওক। এনে উঠোতে বেয়া পাবা, উঠোতে বেলেগ লাগিব। বৰষুণ দিলে কিন্তু বহুত পিছল হ'ব, উঠি কেনেকৈ ৰাখি গৈ আছোঁ। কি হয় নাজানো আৰু আজি ৰৈ ফাইনেলি আমি পালোঁ। হীৰা, ফিল কেনেকুৱা? এতিয়া ভাল লাগিছে, উঠিলেহে ফাইনেলি কাৰোবাৰ যদি পেট খৰাব আছে, ইয়াত আহিলে এদিনত পেট কমি যাব। বহুত ধুনীয়া। ফাইনেলি আমি পাই গ'লো। কেনেকুৱা? ইয়াতে ফিল কেনেকুৱা আহি? ধুনীয়া, হা বহুত ধুনীয়া। এনেকুৱা লাগিছিলে মানে ভাগৰ পৰা ঘৰ এটা বনাই দিছোঁ। সেইটোৱে থাকিব পাৰিবা ইয়াতে হা? এখন ঘৰতে নোৱাৰে তেতিয়াহ'লে বহুত গৰম। বতাহ আহি আছে।
এটা ভিউ ধুনীয়া ঠাই বৰষুণ দিলে চ' ৱেডাৰটো চাই লওক এতিয়া আমি যাব লৈছোঁ উপায় নাই তো আজিলৈ টাটা বাই বাই যদি ভিডিঅ'টো আমাৰ ভাল লাগিছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব